মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ অহাকালিলে কম্পাৰ্টমেণ্টেলৰ অসমীয়া পৰীক্ষা আহি পালে তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কেইটামান 1 নম্বৰ কুৱেশ্যন আছিলে তোমালোকে এটা চাই যাবা দেৱজিৎ ভূঞা ৰচনা কৰা অসমীয়া গ্ৰন্থ এখনৰ নাম লিখা জুবিন গাৰ্গ জিন্দাবাদ জয় অসম বা শিশু হবৰ মন যায় সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী শিল্প বোলা হৈছে চিত্ৰকলাক সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল অসমীয়া ভাষা কোৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিলে চেৰন অনিমা সিংহাৰ ঘৰ ক'ত উত্তৰ প্ৰদেশত অৰ্জুন ভঞ্জন নটখন কোনে লিখিছিল ৰচনা কৰিছিল মাধৱদেৱে কাৰ শাসনকালত আজান ফকীৰে সপ্তদশ শতিকাত অসমলৈ আহিছিল গদাধৰ সিংহৰ শাসনকালত মন্দিৰৰ অপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে ৰবাব ফুলে অসমৰ হেংদাম ক'ত জিলিকিছিল দুপৰৰ পূৰ্ণ আলোকত হৰে কৃষ্ণ দেৱ ডেকাদেৱে 2010 চনত লাভ কৰা বঁটাটোৰ নাম কি অসম উপত্যকা সাহিত্য বঁটা ফমফলগা টু গংগা কাৰ ৰচনা পণ্ডিত ৰাহুল সংকৃতায়ন এজন সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি এলাহ প্ৰাচীন কালৰ পৰা অসম কিহৰ বাবে প্ৰসিদ্ধ আছিল যাদুমন্ত্ৰৰ ঐন্দ্ৰজালিক বিদ্যাৰ বাবে আগা শব্দৰ অৰ্থ কি শ্ৰীযুত ৰঘুনাথ চৌধুৰী কবিতা পুথিখনৰ নাম লিখা কেতেকী দহি কতৰা সৈয়দ আব্দুল মালিকৰ এখন বিখ্যাত উপন্যাসৰ নাম লিখা অঘৰী আত্মাৰ কাহিনী নুজ দে শব্দটিৰ অৰ্থ কি পূজা দে মহাপুৰুষ মাধৱদেৱে তেওঁক মহাধন কি বুলি কাক মহাধন বুলি কৈছে হৰি দুই চৰণক আপুনি যদি দুখীয়া হৈ জন্মিছে সেয়া আপোনাৰ ভুল নহয় কথাষাৰ ব্যক্তা কোন বিশ্ববিখ্যাত উদ্যোগী তথা মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছ শামছে কাংৰীৰ উচ্চতম শিখৰৰ উচ্চতা কিমান 21798 ফুট আৰু এইটো ভুল নকৰিবা 21108 ফুটলৈ তেওঁ আৰোহণহে কৰিছিলে কালীয় দমনত ব্যাখ্যা কৰা পণ্ডিতজনা কোন সৰ্বপল্লী ৰাধাকৃষ্ণন চতুৰ্থ দশকত অসমলৈ অহা জনগোষ্ঠীটো কি আছিল মৈমনসিং আদি পূৰ্ববংগৰ ঠাইৰ লোক ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত ডক্টৰ ডিগ্ৰী লাভ কৰে মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত অভিযাত্ৰী মানে কি দুৰ্গম পথেৰে যোৱা সাহসী লোক অৰ্থাৎ দুঃসাহসী পৰ্যটক কোকা-কোলা কোম্পানী বিজ্ঞাপনটোত কোৱা কথাটো কি এড ক্ৰিকেট স্লিপ ক্ৰিকেট ড্ৰিম ক্ৰিকেট ড্ৰিংক ক্ৰিকেট ছাৰ উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব কথাষাৰৰ বক্তা কোন প্ৰীতম ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিলে 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱসায়িক গৱেষণাকেন্দ্ৰ চাৰ্নত তৎৰেখা কি সাগৰ বা হ্ৰদৰ বৃহৎ জলভাগ আৰু স্থলভাগৰ সীমাৰেখা কোন চনত অৰুণিমা সিংহাই ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামৰ পৰা এমেজিং ইণ্ডিয়ান এৱাৰ্ড লাভ কৰে 2014 চনত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল কেন্দ্ৰ কি উত্তৰ দিশত অৱস্থিত নাটঞ্জ ভূগৰ্ভত থকা প্ৰকল্প স্বাধীনতাৰ পাছত পূব পাকিস্তানে কি নাম পালে বাংলাদেশ মধ্য এছিয়াৰ ইতিহাস কোনে লিখিছিল ৰাহুল সংকৃতায়নে সন্তৰী মানে কি পহৰী গ্ৰীকসকলৰ হাতলৈ কোনটো জাতি পৰাজিত হৈছিল মাইকেনিয়ান ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল 1826 চনত চাহেপুৰা বৰষুণ উপন্যাসখন কোনে ৰচনা কৰিছিল অনুৰাধা শৰ্মা পূজাৰী কাজিৰঙাত প্ৰথম ভাৰতীয় তথা অসমীয়া অৰণ্য বিষয়াজন কোন মহিচন্দ্ৰ মিৰি মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল 2013 চনৰ 21 মেত নিগনা চিকাৰী প্ৰকৃতৰ নাম কি বাপিৰাম হাজৰিকা ভাইৰাছৰ সম্পূৰ্ণ অৰ্থ কি এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্ৰেম ই নিজকে কম্পিউটাৰত থকা ক্ষুদ্ৰ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰে বিজুতি ঘটাব পাৰে তাকে আকৌ মূল ব্যৱহাৰকাৰী অজ্ঞাতে অনুমতি নোলোৱাকৈ দেৱজিৎ ভূঞাৰ জন্ম ক'ত হৈছিল তেজপুৰৰ মিছন চাৰিআলি ওচৰৰ কেতেকীবাৰী ইংৰাজ কবি কিটছৰ সম্পূৰ্ণ নাম কি জন কিটছ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো মংগোলীয় বহিৰাগত গোষ্ঠী ইণ্টাৰনেট কি ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা হেজাৰী ঘোষা কাক বোলে নাম ঘোষা কোৱা হয় জিকিৰ শব্দৰ অৰ্থ কি ঘনে ঘনে উচ্চাৰণ কৰা অসমীয়া সাহিত্যত গল্প সময়ত কাক কোৱা হয় সৈয়দ আব্দুল মালিক কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিলে গধূলি সময়ত দৃষ্টান্তৰ অৰ্থ কি ভিন্ন বা অন্য দৃশ্য বা এটা দৃশ্যৰ পৰা আন এটা দৃশ্যলৈ যোৱা মই বিফল হোৱা নাই মাত্ৰ বুজিলো 10,000 ধৰণে ই কাম নকৰে কথাষাৰক কোনে কৈছিলে টমাছ আলভা এডিছনে কোনটো যুগক ভাৰতীয় সংস্কৃতি বিস্তাৰৰ যুগ বুলিব পাৰি বুদ্ধ যুগৰ প্ৰচাৰ যুগক আব্দুল ছাত্ৰৰ সাহিত্য সভাৰ কি পদত দৃষ্টিত হৈছিলে সম্পাদক পদত কামত ল'ৰা ছোৱালীৰ কোনো ভাগ নাই যেনেকৈ কাম কৰি দিছো তেনেকৈ কৰা ভাগ কৰি দিছো কথাষাৰ ব্যক্তা কোন ৰঞ্জিত হাজৰিকা ছাৰ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক কোন ইমান আয়াতুল্লাহ খুমেনি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ক্ৰমবৰ্ধমান শক্তি ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন নাৰায়ণ মূৰ্তি বুছেৰ কি ইৰাণত অৱস্থিত এখন বন্দৰ নগৰী কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে দেশ বিচাৰে গীতৰ টোকাৰী গীত ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি গঠনৰ সৰলতা আৰু সূক্ষ্মতা কেন্দ্ৰ শব্দৰ অৰ্থ কি চেনি কবিতাত আকাশ নামৰ গ্ৰন্থকাৰৰ নাম কি দেৱজিৎ ভূঞা ইছলাম বাৰ্জাৰ কি তেল উদ্যোগৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত এটা বহুৰাষ্ট্ৰীয় কোম্পানী হৰকৃষ্ণ ডেকাৰ কোনখন কাকতৰ সম্পাদক আছিল দা চেণ্টিনেল কবি কিহত আঁতুৰ হোৱা বুলি কৈছে বিষয় বাসনাত লেখক থকা তেহৰানৰ হোটেলখনৰ নাম কি
হুমা তেহৰানৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটোৰ নাম কি খোমেনি দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল গ্ৰন্থখনৰ ৰচক কোন হেমবৰুৱা অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিলে ভলীবল অনুৰাধা শৰ্মা পূজাৰী কোন চনত ৰেনেছা বঁটা লাভ কৰিছিলে 2013 চনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই 70টা অতি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে নিশ্চয় জানা অহাকালি পৰীক্ষাৰ কাৰণে চাই যাবা আৰু তোমালোকে প্ৰশ্নটোৰ খালি উত্তৰ লিখিবা তোমালোকে আৰু কোনো প্ৰশ্নৰ উত্তৰ এৰি থৈ নাহিবা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা মাত্ৰ অলপ সময় আছে আৰু এটা লাইক কৰিবা ধন্যবাদ